আমি বৰ্তমান এতিয়া আছো অৰুণাচল বৰ্ডাৰত কেইটামান বাজি এতিয়া বাজি আছে মানে অধিক মাছত বগলী কানা আমাৰো সেনেকুৱা আছে ঘূৰি আছা অৱশেষত আমি এইটো প্লেচ পুৰা গুড মৰ্নিং সুপ্ৰভাত সকলোকে এটি নতুন পুৱা আজি হৈছে 3 জানুৱাৰী আমি অকণমান ফুৰিবলৈ আহিছোঁ আপোনালোকক আগত ব্লগত কোৱা হৈছে আমি বৰ্তমান এতিয়া আছোঁ অৰুণাচল বৰ্ডাৰত কেইটামান বাজি এতিয়া বাজিল 6টা আপোনালোকক অকণমান আমাৰ বাছৰ পৰিৱেশটো দেখাই দিছোঁ এইটো একে ব্লগছ এইফালে আমাৰ দাদা কিবা এটা কৈ দিয়ক গুড মৰ্নিং সকলোকে এইটো হৈছে আমাৰ ৰাতিপুৱা বাছৰ পৰিৱেশ পুৰা একদম ডেন্স মাৰি আছে একদম গৰম তুলি আছে যিহেতু বহুত বেছি ঠাণ্ডা এই আৰু জীৱন অকণমান বাহিৰৰ পৰিৱেশটো দেখাই দিছোঁ চাই লওক কি সুন্দৰ এটা পৰিৱেশ ৱাও সো নাইচ আমাৰ যাত্ৰা আৰম্ভণি কৰা আমাৰ মানে বাছখন যাত্ৰাবাহী বাছ আপোনালোকে যদি চিন পাই চাই ল'ব পাৰে নাম্বাৰ প্লেটখন মই দেখাই নিদিওঁ বাকী আমাৰ পিকনিক প্লেচটো চাই লওক আমি ৰাতি 11টা বজাৰ পৰাই এইটো প্লেচলৈ অপেক্ষা কৰোঁ বাকী একদম আমাৰ একদম মাত চাত একদম পুৰা বেয়া হৈছে পুৰা আমি ৰাতি 11টা বজাত আমাৰ যাত্ৰাবাহী বাছত আমাৰ যাত্ৰা আমি আৰম্ভ কৰিছিলোঁ এতিয়া বাজিল আমি চাই দিওঁ এতিয়া বাজিল আমাৰ 7:30টা প্ৰায় আমাৰ 8-9 ঘণ্টা লাগি গ'ল গাইজ মানে আমি পিকনিক খাম বুলি নামিছিলোঁহে কিন্তু আমাৰ ভুল সিদ্ধান্ত হৈ গ'ল আমি বেলেগ প্লেচত এতিয়া গৈছোঁ এইটো বোলে প্লেচ নহয় চ' একদম ইয়াৰে অলপমান পৰিৱেশটো আপোনালোকে চাই লওক এইটো ভালেই লাগিছিল কিন্তু আমি মেইন জেগাত গৈছোঁ গাইজ ৰাতি আমি 11টা বজাতে উঠিছোঁ একদম পুৰা মাত চাত ভাঙিছে একদম ডেন্স চেঞ্চ কৰি আপোনালোকক 2এটা শ্বট দি দিছোঁ চাগে আপোনালোকে চাইছে অৰুণাচল বৰ্ডাৰ পাৰ হৈ আপোনালোকে এনেকুৱাকৈ এখন পাহাৰ পাব পাহাৰৰ কিনাৰে এনেকুৱাকৈ মানে আমি অৱশেষত আহি পালোঁ আমাৰ পিকনিক প্লেচটো আপোনালোকে চাওক অকণমান দেখাই দিছোঁ ৱাও চাই লওক কি সুন্দৰ এটা পৰিৱেশ অকণমান দেৰিকৈ আমাৰ এনজয় হ'ব এনজয় মেইন গাইজ এনজয় এটা মাত একদম হাউচ চানৰ নিচিনাই গৈছে গাইজ উপায় নাই গাইজ মানে আমি আহি ফাইনেলি আমি এইটো জেগা চিলেক্ট কৰিলোঁ এটা যে কথা আছে মানে অধিক মাছত বগলী কানা আমাৰো সেনেকুৱা আছে ঘূৰি আছা অৱশেষত আমি এইটো প্লেচ পুৰা মানে পচন্দ কৰি ল'লোঁ বাকী আগত আমি অৰুণাচল পাৰ হৈ যিটো প্লেচত গৈছিলোঁ আপোনালোকক এটা ক্লিপ মই দিছোঁ তাতে বোলে কয়লা চিনেমাখন শ্বুটিং হৈছিল কোনটো চাইডে আছিল আমি ভালদৰে গম পোৱা নাই মই সিহঁতক ক'লোঁ মানে চাৰিখনক একবাৰ কল কৰিম বুলি ক'লোঁ আপোনালোকে কমেণ্ট কৰি কওক মানে কেনেকুৱা লাগিছে আমাৰ পিকনিক প্লেচটো মজা লাগছে কিন্তু আমাৰ কাৰণে সেই ৰাতি 11টা বজাৰ পৰা আহি ফাইনেলি জেগা পহচেংগি আম পুৰা ভইচটো একদম মাতা হোৱাৰ নিচিনা আহিছে আমাৰ বাকী গাইজ আমি আহি ব্ৰেকফাষ্ট কৰি বাকী আমাৰ হাঁহৰ যিবিলাক কাম আছিল সেইবিলাক কাম কৰি আমাৰ ৰান্ধনি আছে চ' ৰান্ধনিক আমি ৰান্ধিবলৈ দি কেনে আমি অকণমান ফুৰিবলৈ আহিছোঁ এইফালে আপোনালোকক পৰিৱেশটো দেখাম আমি তিনিজনে মিলি কেনে আমি গৈছোঁ চিকৰ খোৱাত ব্যস্ত বাকী আমাৰ ৰাতি 11টা বজাত অহা আমাৰ 2টা কাৰণ আছে এটা হৈছে আমাৰ পিকনিক খোৱা আৰু এটা হৈছে আমাৰ মানে অকণমান এটা বেলেগ জেগাত যাওঁ মানে তেজপুৰত এখন পাৰ্ক আছে যিখন পাৰ্ক নেকি আমি আজিলৈকে দেখা নাই আমি তাকে চাবলৈ গৈছোঁ আপোনালোকে চাই দিয়ক সেইটো যদি ভিডিঅ'টো বহুত বেছি দীঘল হৈ যায় তেনেহ'লে 2টা ভিডিঅ' হ'ব পাৰে যদি আৰু শ্বৰ্ট হৈ যায় তেনেহ'লে এটাতে সমাপ্ত হৈ যাব বাকী আপোনালোকে চাওক নাজাৰাবিলাক কেনেকুৱা লাগিছে আমাৰতো একদম বহুত বেছি ভালে লাগিছে একদম মাত একদম হাঁহৰ মাতৰ নিচিনাই গৈছে হাঁহ আমি এতিয়া বৰ্তমান আছোঁ ভালুকপুং আৰু আপোনালোকে যদি ভালুকপুং আহিম বুলি ভাবি আছে তেন্তে আহক বঢ়িয়া সুন্দৰ প্লেচ আছে বহুত প্লেচ আছে আপোনালোকৰ যোনটো ভাল লাগে সোনটোত মানে চাব পাৰিব খাব পাৰিব এনজয় আৰু লাইফটোত ঘূৰক ফুৰক এনজয় কৰক বাকী আমাৰ চেনেল এই জষ্টটো কমি আছে তাতে আৰু বহুত মানুহ আছে না আমি এতিয়া অকণমান ফুৰিবলৈ আহিছোঁ বাকী আগতীয়াকৈ আহিছিল আমি একলা আছিলোঁ এতিয়া লগ পালোঁ বাকী আৰু নাজৰা চাওক আজি পাৰলি একযোৰ আপোনালোকে হাৱাই চেণ্ডেল লৈ আহিব কাৰণ হাৱাই চেণ্ডেলযোৰ আনিলে অকণমান সুবিধাটো বেছি হয় বাকী অকণমান দেৰিকৈ আমি ইয়াত গা ধুম কি ঠাণ্ডা পানীৰ আমি অকণমান সোৱাদ ল'ম সকলোৱে মিলি জুলি ইয়াত
গা ধুম আজি বাকী মাত্ৰ আমাৰ ভইচটো বৈ আছে সেইটোৰ কাৰণে আপোনালোকে বেয়া নাপাব বাকী ৰাতুল বাকী কেনেকুৱা অনুভৱ পিকনিকো খাই ভালে লাগিছে এতিয়া আমি গা ধুমতে পুৰা বম এনজয় কৰিম এনজয়মেণ্ট গাইজ লাইফটোত আপোনালোকে চাওক আপোনালোকেতো জানাই পিকনিক মানে হৈছে ফটো মানে হৈছে পিকনিক পিকনিকত আহিলে ফটো মেইন এইবিলাক স্মৃতি যাতে মানে বহুত দিনলৈ ৰৈ যায় তাকে আমাৰ গাইজ মানে আমাৰতো পুৰা ফটো মাৰা গা ধোৱা একদম পুৰা এনজয় চলি আছে মই এতিয়া গাটো ধুই দিওঁ গাইজ মানে আমি গা চা ধুই একদম পুৰা ক্লিয়াৰ এতিয়া আমি ভাত চাত খাই আমি এতিয়া হেৰি যাম তেজপুৰ পাৰ্কখনক আমি গৈছোঁ আপোনালোকে চাই থাকিব একদম পুৰা ৰেডি ড্ৰেছ পুৰা চেঞ্জ কৰি ল'লোঁ এতিয়া আমি খানাটো খাই লওঁ এনেকৈ অকণমান এনজয় কৰিছোঁ ফূৰ্তি কৰিছোঁ সকলোৰে লগত মিলি কেনে ইয়াৰ এনজয় এতিয়া আমি সকলোৱে মিলিজুলি ইয়াতে ভাত সাজ খাম এয়া আপোনালোকে দেখা পাইছে আমি গোটাই ইয়াতে বহি লৈছোঁ বাকী আমি এতিয়া খাই দি উঠি কেনে তেজপুৰ যাম এয়া ভাত তাৰপিছত আছে মাছ হাঁহৰ মাংস প্লাছ তোমাৰ চাটনি এখন আছে এনেকৈ সাজটো আমি গাইজ আমাৰ মানে খানা পুৰা ক্লিয়াৰ বাকী এতিয়া আমি বাছত বৰ্তমান বহি একদম ৰেডি না ৰেডি আমি এতিয়া যাই আছোঁ তেজপুৰত এখন পাৰ্ক আছে এইবাৰ তালৈকে আমি গৈছোঁ আপোনালোকে ভিডিঅ' দেখাবলৈ অকণ দেৰি নকৰক গম পাব কেনেকুৱা পাৰ্ক মই জীৱনত প্ৰথমবাৰ দেখিম তোমালোকে দেখিছা নেকি কেতিয়াবা আমি ফাৰ্ষ্ট টাইম দেখিম